মই মোৰ এতিয়া ঘৰত আছোঁ আৰু মই আজি দিল্লী অভিমুখে যাত্ৰা কৰিব বিচাৰিছোঁ। দিল্লীত মই লগ কৰিবলৈ যাম আমাৰ গাঁৱৰ পৰা বগৰীগুৰি গাঁৱৰ পৰা এসময়ত চিকিৎসা বিজ্ঞান পঢ়ি তাত চিকিৎসক হৈ অৱসৰ গ্ৰহণ কৰা ডাক্তৰ নিৰ্মল হাজৰিকাক লগ পাবলৈ আৰু তেখেতৰ বিষয়ে কিছু জানিবলৈ আপোনালোকক জনাবৰ বাবে। তো আহক যাওঁ দিল্লী অভিমুখে। दे दिया এয়া দিল্লীৰ ৰাজপথ আৰু এই পথেৰেই মই যাম ছেক্টৰ 10লৈ প্ৰাগজ্যোতিষপুৰ এপাৰ্টমেণ্টলৈ। এতিয়া আমি পৰিবাৰ সহিত সকলো আমি আহি আছোঁ আমাৰ খুৰাৰ ঘৰলৈ, ডক্টৰ নিৰ্মল হাজৰিকা, যাৰ কথা মই ইতিমধ্যে আপোনালোকক কৈছোঁ। সেইখিনি সময়তে বগৰীগুৰিৰ দৰে সেই ঠাইখনৰ পৰা মেডিকেল ছায়েন্স পঢ়ি য'ত আমাৰ অঞ্চলৰ প্ৰথমজন ডাক্তৰ তেখেত। তো এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। এটা তেখেতো আহি দিল্লীত প্ৰতিষ্ঠিত হৈছে। চ' দিল্লীৰ ৰাজপথত ৰিক্সাৰে গৈ আছোঁ তেখেতৰ ঘৰলৈ। বহুত ভাল লাগিছে। এটা বেলেগ পৰিৱেশ। সাধাৰণতে আমাৰ অঞ্চলবোৰত ৰিক্সাত উঠা নহয়, কিন্তু দিল্লীত ৰিক্সাত উঠাটো তেনেকৈ মোৰ অভিজ্ঞতা হোৱাই নাই। আগতে বহুবাৰ আহিছোঁ যদিও, কিন্তু এই প্ৰথমবাৰৰ বাবে অভিজ্ঞতা হৈছে। তো আপোনালোক লগ পাম ডক্টৰ নিৰ্মল হাজৰিকাৰ ঘৰত, যাৰ ঘৰ আছিল বগৰীগুৰিত। আমি আহি উপস্থিত হৈছোঁ সেই দ্বাৰকাৰ ছেক্টৰ 10 প্লট নাম্বাৰ 7 আৰু উপস্থিত হৈছোঁ সপৰিয়ালে। থেংক ইউ ভैया, এইজন ৰিক্সাৱালাই মোক লৈ আহিছিলে ইয়ালৈ। থেংক ইউ জি, অ'কে বাই। তো ইয়াতে আহিছোঁ আমি প্ৰাগজ্যোতিষপুৰ। নামটো কিবা চিনাকি যেন লগা নাই নে আপোনালোকৰ? যদিও দিল্লী যেন লাগিছে, তথাপি ইয়াত প্ৰাগজ্যোতিষপুৰ এপাৰ্টমেণ্ট লিখা আছে। তো প্ৰাগজ্যোতিষপুৰটো অসমৰ নাম, জানে আপোনালোকে, গুৱাহাটীৰ পুৰণি নাম, কামৰূপৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ। এপাৰ্টমেণ্টটোত তেনেকৈ লিখা আছে আৰু মই লগ কৰিবলৈ আহিছোঁ আমাৰ মৰমৰ খুৰাক ডাক্তৰ নিৰ্মল হাজৰিকাক। তো খুৰাই আমাক আদৰিবলৈ তাতে ৰৈ থকা নিচিনাই হ'ল। এয়া ডাক্তৰ নিৰ্মল হাজৰিকা, যাৰ কথা আমি ইতিমধ্যে কৈছিলোঁ। আমি বগৰীগুৰিৰ পৰা যি আৰম্ভ হৈছিল যাত্ৰা, চিকিৎসা বিজ্ঞানৰ যাত্ৰা, আৰু আজি এয়া দিল্লীত আমাৰ মৰমৰ খুৰাৰ ঘৰত মই আহি উপস্থিত হৈছোঁহি। তো বাকী আপোনালোকক মই ডিটেইলছ জনাই আছোঁ। তেওঁ এটা ধুনীয়া এটা সাক্ষাৎকাৰ মই আপোনালোকক জনাইছোঁ। ধুনীয়া এপাৰ্টমেণ্ট এইটো, প্ৰাগজ্যোতিষপুৰ এপাৰ্টমেণ্ট লিখা আছে অসমীয়াত, ইংৰাজীত লিখা আছে, অসমীয়াতো লিখা আছে প্ৰাগজ্যোতিষপুৰ এপাৰ্টমেণ্ট। চাওক ইয়াতে খুব ধুনীয়া এপাৰ্টমেণ্ট, আৰু অসমীয়াত নামটো লিখাৰ কাৰণে মনটো ভাল লাগিছে। কিবা যেন গুৱাহাটীত থকা নিচিনা লাগিছে কথাটো। তেনেকুৱা লগা নাই নে বাৰু আপোনালোকৰ? নিশ্চয় লাগিছে চাগে। চ' এইটো আছিল প্ৰাগজ্যোতিষপুৰ এপাৰ্টমেণ্ট। এতিয়া আমি লিফ্টেৰে আমি যাম কিমান নম্বৰ ফ্ল'ৰলৈ? ফাৰ্ষ্ট ফ্ল'ৰত যাওঁ আমি। মোৰ লগত আছে মোৰ ল'ৰা, পৰিবাৰ, আৰু একফালে আমি লিফ্টেৰে গৈছোঁ ফ্ল'ট নাম্বাৰ। কি নাম তোমাৰ? ফ্লাইট প্লেট নম্বৰ 1। হ'ব পিন্ধিব পাৰিব। খুৰী ভালে আছে? আছোঁ দিয়া। আহা, এয়া মোৰ পৰিবাৰ। আপুনি জানো আগতে পাইছিল নাই জানো? আইতা কৃষ্ণ কৈ দিয়া। কৃষ্ণ 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 কৃষ্ণ, সৰু বাচ্চা। আমি উপস্থিত হৈছোঁ সেই খুৰাৰ ঘৰত। এয়া গোসাঁই ঘৰ আছে, নাই অকণমান। মই এতিয়া আছোঁ ডাক্তৰ নিৰ্মল হাজৰিকা, যাক আমি নিৰ্মল খুৰা বুলি মাতোঁ। তেখেতৰ ঘৰত মই ইতিমধ্যে উপস্থিত হৈছোঁ, আপোনালোকে দেখিছে। আৰু মই তেখেতৰ লগত এটা অন্তৰংগ আলাপ কৰিম, আৰু সেইটো মই আপোনালোকলৈ প্ৰেৰণ কৰিম। সেইটো আপোনালোকক মই দেখুৱাম। তো আহক আমি তাৰ পৰৱৰ্তী অংশটোলৈ যাওঁ।
হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া খুৰাৰ লগত মই যাক কৈছিলোঁ ডক্টৰ নিৰ্মল হাজৰিকা বুলি, সেই তেখেত মোৰ লগত আছে, মোৰ মৰমৰ খুৰা। এসময়ত মোৰ দেউতাৰ একদম খুব সুহৃদ আছিল, খুব বান্ধৱ আছিল দুইজন। দেউতা যিহেতু অকণমান ডাঙৰ আছিল তেখেততকৈ, তথাপিও দুইজন খুব বন্ধুৰ দৰে আছিল। এইবিলাক কথা মই বহুতে সৰুতে শুনিছোঁ। মই অকণমান বগৰীগুৰি সেইখিনি সময়ৰ কথা অকণমান মই খুৰাৰ পৰা জানিব বিচাৰিম। তেখেতে কিয় মেডিকেল সেই পথটোলৈ আহিবলগীয়া হ'ল সেইখিনি কথা অকণমান জানিব বিচাৰিছোঁ। খুৰা, আপুনি মেট্ৰিক পাছ কৰিলে, মানে আপুনি পঢ়িছিলতো ক'ত পঢ়িছিল? ৰহাতে পঢ়িছিলে। সেই পঢ়া সময় অকণমান কথা কওকচোন। আপুনি যেতিয়া যিখিনি সময়ত পঢ়িছিলে আপুনি হাইস্কুল পৰ্যায়ৰ পঢ়াটো মই একেবাৰে LP পৰাই কওঁ। অকণ লাউডলি ক'ব লাগিব। আমাৰ গাঁৱৰ এখনে LP স্কুল আছিলে, য'ত নেকি নামগাঁও, বগৰীগুৰি, মহাদেউপাল এই চবৰ পৰা ল'ৰাবিলাক আহিছিলে, আৰু আমাৰ বগৰীগুৰি গাঁৱতে ল'ৰা ছোৱালী বেছি। তাত মই পঢ়িছিলোঁ মানৰ পৰা। আমাৰ গোসাঁই মাষ্টৰ বুলি এগৰাকী আছিলে, তেখেত আছিলে এজনেই পণ্ডিত, তেওঁ পঢ়াইছিলে আৰু পাছ কৰিলোঁ গাঁৱৰ পৰা। আৰু তাৰপিছত ৰতনমণি বৰা, তেওঁ মানে আমাতকৈ এবছৰ আগত হ'ল। তাৰপৰা হেৰি আছে, তেওঁলোকে আমাৰ দেউতা গৈছিল তেতিয়া দত্তকাই তেতিয়া ক্লাছ 10 মানত আছিলে। আচ্ছা। তেতিয়া মই যাবলৈ আৰম্ভ কৰিছোঁ। তাৰপিছত তেওঁ এৰাৰ পিছত তেওঁ নাই আৰু। কিন্তু ই কেহুৰাম হাজৰিকা আছিলে, তেওঁ 8 নে 9ত আছিলে। আমি তেতিয়া হেৰিয়াত আপুনি হায়াৰ ছেকেণ্ডেৰী ক'ত পঢ়িলেগৈ? তাৰপিছত মই আছিলোঁ মেট্ৰিক অসমৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ মেট্ৰিকুলেশ্যনৰ লাষ্ট বেচটো 63। সেই 63 বেচটোত মই লাষ্ট মেট্ৰিক দিয়া। তাৰপিছৰ পৰা ৰহাত হায়াৰ ছেকেণ্ডেৰী হৈ গ'ল। আচ্ছা। 11 ক্লাছ হৈছিলে। তাৰপিছৰ পৰা 12 ক্লাছ। মেট্ৰিক আপুনি গুৱাহাটী দিবলৈ যাবলৈ গৈছিল নেকি? নাই, মেট্ৰিকটো হেৰিয়াত ক'ত দিছিল? পৰীক্ষা ক'ত দিছিল তেতিয়া? নগাঁৱত দিছিলে। নগাঁৱত হৈছিলে। মোৰ এতিয়াও মনত আছে, সৰ্বগাঁৱৰ হিন্দী হাইস্কুল আছিলে, তাত পৰীক্ষা দিছিল। সেইখন স্কুলটো এতিয়াও আছে বাৰু। হেৰি তাৰপিছত ক্লাছ 6ত পাছ কৰাৰ পিছত, মানে ক্লাছ 6ৰ পৰা গৈ পেলাই 7ত যেতিয়া ল'লোঁ, ৰহাত ল'লোঁ। ৰহাত থাকিলোঁ ক্লাছ 10 পাছ কৰাৰ পিছত। আৰু মোৰ এতিয়াও মনত আছে, 62ত যেতিয়া এগ্ৰেশ্যন হৈছিলে, চাইনিজ এগ্ৰেশ্যন, সেইটো সময়ত আমাৰ টেষ্ট নোহোৱাকৈ আমাক পাছ কৰাই দিছিলে, পৰীক্ষা দিবলৈ দিছিলে। টেষ্ট নহ'ল, টেষ্ট পৰীক্ষা নহ'ল তেতিয়া। টেষ্ট পৰীক্ষা নহ'ল। মানে এতিয়া এই যে কৰোণা যিটো এতিয়া ঘটনা হ'ল, এনেকুৱা নিচিনা লাগিছে কথাটো, যে কৰোণা হোৱাৰ কাৰণে পৰীক্ষাবিলাক নাপাতিল ল'ৰা ছোৱালীবিলাকৰ। তাৰপিছত হেৰি হ'ল, আমি যেনিবা কিন্তু 63ত মেট্ৰিকৰ পৰীক্ষা মাৰ্চ মাহত হৈছিলে, তেতিয়া মই পৰীক্ষা দিলোঁ। সেইটো পাছ কৰাৰ পিছত মই নগাঁও কলেজত পঢ়িবলৈ গ'লোঁ। নগাঁও কলেজত পঢ়িলোঁ, মোৰ মোমাইদেউৰ ঘৰত থাকিলোঁ। মোমাইদেউৰ ঘৰত 1 বছৰমান থাকিলোঁ। তাৰ পিছৰ বছৰত ইউনিভাৰ্চিটি পাছ কৰাৰ পিছত, ইউনিভাৰ্চিটি যেতিয়া এবছৰীয়া আছিলে, ইউনিভাৰ্চিটি পাছ কৰাৰ পিছত মই BSCত নাম লগালোঁ নগাঁও কলেজত। BSCত মই সেইটো কোন ইয়াৰ হ'ব চাগে? মই 1963ত মই মেট্ৰিক পাছ কৰিলোঁ। 63তে কলেজত সোমাইছোঁ। 64ত ইউনিভাৰ্চিটি পাছ কৰিছোঁ। 64ৰ মিডিলতে BSC ফাৰ্ষ্ট ইয়েৰত নাম লগালোঁ। তাত পঢ়াৰ পিছত 65ত মই তেতিয়া ছেকেণ্ড ইয়েৰ পাইছোঁ। ছেকেণ্ড ইয়েৰত আমি 2-3 মাহমান ক্লাছ কৰিছোঁ। তাৰপিছত মই তেতিয়া মেডিকেল কলেজৰ কাৰণে ট্ৰাই কৰি পেলাই মেডিকেল কলেজত লৈ আহিলোঁ। আৰু তেতিয়া মই 65ত মেডিকেল কলেজত প্ৰি মেডিকেলত পঢ়িলোঁ, গুৱাহাটী মেডিকেল কলেজ। আচ্ছা, মই এটা কথা কৈছোঁ, আপোনাৰ মেডিকেল পঢ়া ধান আপোনাৰ মনলৈ কিয় ভাৱটো আহিলে? মেডিকেল পঢ়া কথাটো কেনেকৈ আহিলে আপোনাৰ মনলৈ ভাৱটো? এইটোৱে এটা ধৰণৰ এই কাৰণে হ'ব পাৰে, তাৰমানে সেই সময়ত আমাৰ ৰহাৰতহে আছিলে আৰু MBBS ডাক্তৰ থকা ডিছপেঞ্চেৰী। বাকী চাপৰমুখত আছিলে LMP ডক্টৰ প্ৰেক্টিছ কৰে, বা নহ'লে হোমিঅ'পেথিক ডক্টৰবিলাকে প্ৰেক্টিছ কৰে, তাতে আহে। আমি তেতিয়া মই 8 নে 9ত থাকোঁতে মোৰ মাৰ অসুখ হৈছিলে। মাৰ অসুখ হৈছে, মানে ডাক্তৰ মাতি আনিব লাগে, আৰু ডাক্তৰ মাতিবৰ কাৰণে আমি ৰহাৰ পৰা ডক্টৰ আহে। ৰহাৰ যিজন ডাক্তৰ আছিলে, তেওঁ মোৰ ক্লাছমেটৰ বাপেক। তেওঁ গুৱাহাটীত ঘৰ আছিলে। এবাৰ বেছি হওঁতে
সেই সময়ত অলপমান গণ্ডগোল লাগিছিলে ৰহা চাপৰমুখী এৰিয়াত। সেই গণ্ডগোল লগাৰ কাৰণে মানুহবিলাক আহিবলৈ নোখোজে। চাপৰমুখৰ বেংগলী ডাক্তৰজন নহা হ'ল আছিলে। তাৰপিছত ৰহা ডাক্তৰক মাতি আনিছিল। ৰহা ডাক্তৰ তেতিয়া আকৌ ৰিক্সা এখন লৈ পেলাই আহে, ৰিক্সালৈ আনি আহিব, ইয়াত বেমাৰী চাব, চাই পেলাই দৰৱ পাতি দি দিব লাগে। তেতিয়া সেই দিনত আৰু 10 টকা 12 টকা ফিজ লয় এজন। সেই সময়তে এনেই কথাৰ মাজতে এটা মনত মানে আমাৰ গাঁৱতো মানে ইজন সিজনে কথা বতৰা পাতিছে। আগতে নিৰদা বৰলে তাৰপিছত হেৰিটো আছিলে বিদেশত বুলি, তেওঁলোকে কৈছে আমাৰ ইয়াৰ পৰা কোনোবা ডাক্তৰ কৰিব পাৰিলে ভাল আছিলে। তেতিয়া মানে নিৰদা বৰলে হয়তো কৈছে যে আমাৰ ইয়াকে পঠাই দিব লাগে, নিৰ্মলকে পঠাই দিব লাগে। আচ্ছা, সেইটো এনেই মই শুনিছোঁহে। এই কথাটো মই তোমাৰ দেউতাৰ পৰা শুনিছোঁ। আচ্ছা। কৈছে যে এনেকৈ চবেই ভাবিছে তুমি মেডিকেল কৰি পাৰিম জানো বুলি ভাবিছোঁ। আচ্ছা। ঠিক তেনেকৈ সেই এটা মনত এটা সোমাই আছিলে। তাৰপিছত যেতিয়া মই BSc পঢ়ি আছোঁ, তেতিয়াতো BSc কৰিছিলোঁ, বটানী লৈ পেলাই কৰিছিলোঁ বটানী। তাৰপিছত আছিলোঁ, আমাৰ লগৰ কেইটামান নগাঁৱৰে ল'ৰা আছিলে, তেওঁলোকে নগাঁও কলেজৰ BScত নাম লগালে, কিন্তু তেওঁলোকে স্পেচিয়েল ক্লাছ লয় বায়'লজিৰ কাৰণে। কাৰণ নগাঁও গভৰ্ণমেণ্ট হাইস্কুলত বায়'লজি নাছিলে, নাথাকাৰ কাৰণে তেওঁলোকে বায়'লজি পঢ়িব পৰা নাছিলে। গতিকে ইয়াত BSc পঢ়ি থাকোঁতে ফ্ৰী মেডিকেলত যাবৰ কাৰণে বায়'লজি লাগিব, গতিকে তেওঁলোকে বায়'লজি পঢ়িলে। তেওঁলোকো মোৰ লগৰীয়া হ'ল, আৰু তাৰে 4জন নে 5জন মোৰ লগতে আল্টিমেটলি ডক্টৰ হৈ ওলাইছে। এই ৰিচেণ্টলি এজন ঢুকাইছে, প্ৰভাত বৰা বুলি। আপুনি মেডিকেল বাৰু পঢ়িলে মই বুজিলোঁ বাৰু, কিন্তু আপুনি দিল্লীলৈ অহাৰ কথাটো কিয় আহিল? তাৰমানে দিল্লীলৈ কিয় আহিবলগীয়া হ'ল? আপুনিতো মেডিকেল পঢ়ি সেইখিনি সময়ত আপুনি তাতে আপুনি চিকিৎসা কৰি থাকিলেহেঁতেন চাগে, কিন্তু দিল্লীলৈ ভাৱটো কিয় আহিলে আপোনাৰ মনলৈ? মানে কথাটো হ'ল, আমাৰ আৰ্থিক অৱস্থাটো ইমান বহুত সুচল নাছিলে, নাথাকে কাৰণে ঘৰৰ পৰাতো দিয়ে, টকা পইচাটো দি কৰি পঢ়ি আছোঁ। এবছৰটো যেতিয়া পঢ়িলোঁ, ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়ি থাকোঁতে তেতিয়া এটা সময়ত হেৰি হৈছিলে, আমাৰ দিনত তেতিয়া আমি ইকনমিকে, যিহেতু আমি জেনেৰেল কাষ্টৰ, গতিকে আমি বেলেগ চিল কাষ্ট বা চিল ট্ৰাইবৰ দৰে আমি বেলেগ নাপাওঁ স্কলাৰশ্বিপ। কিন্তু সেই সময়ত এটা আছিলে ইকনমিকেলি বেকৱাৰ্ড স্কলাৰশ্বিপ এটা ওলাইছিল। আচ্ছা। সেই আমি পঢ়ি থাকোঁতে সেই ইকনমিকেলি বেকৱাৰ্ড স্কলাৰশ্বিপটো এপ্লাই কৰিলোঁ, মই পালোঁ। অলমষ্ট ছেইম পইচাই পায়, 1200 বা 1300 গোটেই বছৰটোৰ ভিতৰত স্কলাৰশ্বিপ পায়। মই এপ্লাই কৰিলোঁ, সেইটোও পালোঁ। পোৱাৰ পিছত কিছু সুবিধা হৈছিলে, কিন্তু দেখিছোঁ যে মেডিকেল কলেজত পঢ়িলে কি হয়, কি ৰেগুলাৰ পইচাটো লাগেতো, আৰু কিতাপ কাগজৰ বহুত দাম হয়। সেইকাৰণে মই আমাৰ লগৰ কিছুমান আছিলে মেডিকেল কলেজৰ, গুৱাহাটী মেডিকেল কলেজৰ, তেওঁলোকে এপ্লাই কৰিছিলে। সেই সময়ত নেফা আছিলে, নেফাৰ স্কলাৰশ্বিপ দিয়ে, ষ্টাইপেণ্ড, নেফা ষ্টাইপেণ্ডটো দিয়ে 150 rupees পাৰ মান্থ। আচ্ছা। গতিকে কি হয়, 150 rupees হ'লে তেতিয়া দিনত চাফিচিয়েণ্ট হয়, চাফিচিয়েণ্ট এনাফ। তাৰপিছত গতিকে সেইটো ময়ো এপ্লাই কৰিলোঁ, কৰি পেলাই মই ছেকেণ্ড ইয়েৰত থাকোঁতে সেইটো পালোঁ। ফাৰ্ষ্ট ইয়েৰত মই ইকনমিকেলি বেকৱাৰ্ডটোৱে পাইছোঁ, ছেকেণ্ড ইয়েৰত মই এইটো পালোঁ। যেতিয়া পালোঁ, দুটা ল'ব নোৱাৰে, দুটা স্কলাৰশ্বিপ ল'ব নোৱাৰে, গতিকে মই আই হেভ অপ্টেড ফৰ নেফা ষ্টাইপেণ্ড, কাৰণ এইটো এমাউণ্টটো বেছি আছিলে। তাৰপিছত তাত যিহেতু কৰিলোঁ, কৰাৰ কাৰণে এটা কণ্ডিশ্যন আছে যে নেফা MBBS পাছ কৰাৰ পিছত নেফাত কাম কৰিব লাগিব। তাত যিহেতু মই ষ্টাইপেণ্ড লৈ পঢ়িলোঁ, মই কমপ্লিটো কৰিলোঁ, MBBS পাছ কৰাৰ পিছত চিধা গৈ পেলাই নেফাত সোমালোঁ। নেফাত সোমাই পেলাই তাত কাম চাম কৰিলোঁ, কৰি পেলাই লাহে লাহে তেতিয়া নেফা লাহে লাহে গৈ নেফা গৈ পেলাই ইউনিয়ন টেৰিটৰী হ'ল। ইউনিয়ন টেৰিটৰীৰ পিছত গৈ পেলাই অৰুণাচল নাম ল'লে 73। অৰুণাচল নাম লৈ মই 72 চাকৰি সোমাইছোঁ। 73 অৰুণাচল হ'ল। অৰুণাচল হোৱাৰ পিছত LG আহিলে, চিফ কমিশ্যনাৰ আছিলে আগতে, তাৰপিছত LG ষ্টেট হ'ল। হোৱাৰ পিছত মই তাত চাকৰি কৰি থকা অৱস্থাতে
নেফাটো অৰুণাচল প্ৰদেশ হিচাপে ষ্টেট হ'ল আৰু যেতিয়া ষ্টেট হৈ আছে সেইখন মই 85ত ট্ৰেন্সফাৰ ল'লোঁ নেফা যে এডমিনিষ্ট্ৰেশ্যনটো আছিলে তাৰ যিটো মেডিকেল হেল্থ ছাৰ্ভিচ ইট ৱাজ এ পাৰ্ট অফ চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচ চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচ ডাইৰেক্টলি আণ্ডাৰ মিনিষ্ট্ৰি অফ হেল্থ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বাই ভাৰ্চু অফ বিং appointed there I was already in the central health service আৰু চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচত তেতিয়া দিনত আহিবলৈ হ'লে ইউজুৱেলি দিল্লী বম্বে এনেকুৱাবিলাক জেগালৈ ট্ৰেন্সফাৰ হয় চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচত হয় চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচৰ আকৌ দুটা ভাগ এটা হ'ল CGHS ডাঙৰ ডাঙৰ চিটিবিলাকত আৰু বাকীটো হ'ল CHS ডাইৰেক্ট CHS ডাইৰেক্টটো মানে এতিয়া যদি দিল্লীত পষ্টিং হয় দিল্লী ইউনিয়ন টেৰিটৰী আছিলে দিল্লীত পষ্টিং হ'লে CHS হিচাপে আমাক তাত দিলে আৰু দিল্লীতে আকৌ তেতিয়া CGHS হিচাপে আছে সেইটো আকৌ ছেপাৰেট অনলি ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এতিয়া ঠিক সেইকাৰণতে বাই ভাৰ্চু অফ বিং ইন চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচ মই হেৰিয়াত আহিলোঁ দিল্লীত আহিবলগীয়া দিল্লীত মই 1985ত 85ত আৰু তাৰপাছত আপুনি দিল্লীতে থাকি যে ক'লে দিল্লীতে থাকিলোঁ মই দিল্লী গভৰ্ণমেণ্টতে থাকিলোঁ দিল্লী গভৰ্ণমেণ্টত থাকিলে দিল্লী গভৰ্ণমেণ্টত থাকিলোঁ ৰিটায়াৰ হোৱালৈকে ৰিটায়াৰ হোৱা হ'লোঁ মই 2008ত আৰু স্পেচিয়েলি হ'ল কি মোৰ ৰিটায়াৰমেণ্ট হৈছে 29/2/2008 29 ফেব্ৰুৱাৰী সাধাৰণতে 29 ফেব্ৰুৱাৰীটো 4 বছৰ মূৰে মূৰে হয় মোৰ 29 ফেব্ৰুৱাৰীত মোৰ ৰিটায়াৰমেণ্ট হৈছে তাৰমানে আপোনাৰ ৰিটায়াৰমেণ্টৰ যিটো দিন সেইটো এটা স্পেচিফিক দিন কাৰণ এইটো এটা লিপ ইয়েৰত পৰে 4 বছৰ মূৰে মূৰে যিটো দিন আহে সেই দিনটোত আপোনাৰ এটা ৰিটায়াৰমেণ্ট হৈছে চ' এতিয়া এক্সেপশ্যনেল ডে এটা আপুনি পাইছে ৰিটায়াৰমেণ্টৰ কাৰণে বৰ মেমৰেবল ডে আমি পৰৱৰ্তী কথাখিনিলৈ আমি আহিম খুৰাৰ পৰা জানিব বিচাৰিম দিল্লীৰ সেইখিনি সময়ৰ জীৱন ধাৰণৰ বিষয়ে অকণমান কথা জানিব বিচাৰিম এতিয়া আমাৰ চাহ পৰ্ব চলিছে আমি অকণমান চাহ খাইছোঁ অলপ চানা মছলা দি পেলাই আজি নৱমীৰ দিন তো সেইকাৰণে ইয়াততো দুৰ্গা পূজাৰ কথা নাহে দশেৰা হয় দিল্লীত আপোনালোকে জানে গতিকে দশেৰা কাইলৈ হ'ব চাগে গতিকে ইয়াত তেনেকুৱা উৎসৱমুখৰ পৰিৱেশ নাই যদিও নৱৰাত্ৰি বুলি এটা ফেষ্টিভেল ইয়াত চবেই পালন কৰি আছে তাৰ মাজতে আমি অকণমান ইয়াতে অলপ যেন ৰিফ্ৰেছ হোৱাৰ নিচিনা হৈছে খুৰী আপুনি খুৰাক আপুনি বিয়া হোৱাৰ পাছৰ পৰা যেনেকৈ পাইছে মানে আপোনালোকৰ বিয়া কেনেকৈ হৈছিলে এৰেঞ্জ মেৰেজ হৈছিল নে মানে লাভ মেৰেজ আছিল আপোনালোকৰ অকণমান ক'বনে কথাটো কেনেকৈ হ'ল আপোনালোকৰ মানে এই সংযুক্ত আপোনালোক দুয়োজনৰ এৰেঞ্জ লাভ প্লাছ দুইটা আচ্ছা কেনেকৈ লগ পাইছিল ক'ত লগ পাইছিল অকণমান সৰুকৈ কওকচোন অকণমান তেনেকৈ পোৱা নাই পাইছিলোঁ অৱশ্যে এবাৰ দুবাৰ গুৱাহাটীতে লগ পাইছিলোঁ ময়ো এটা অফিচত কাম কৰিছিলোঁ তেনেকৈ লগ পাইছিলোঁ হয় তাৰপিছত দিল্লীলৈ তাৰপিছতে বিয়া হোৱাৰ পিছত আপুনি দিল্লীলৈ গুচি আহিছিলে বিয়া হোৱাৰ পিছত আমি অৰুণাচলত আছিলোঁ হয় 1975ত আমাৰ বিয়া হ'ল তাৰপিছত আমি অৰুণাচলত অলৰেডি কাম কৰি আছিলে 3 বছৰ 3.5 বছৰ তাৰপিছত আমি পাছিঘাটলৈ ট্ৰান্সফাৰ হ'ল পাছিঘাটলৈ গ'লোঁ তাতে থাকিলোঁ 3-4 বছৰমান তাৰপিছত আকৌ এই তিৰাপ ডিষ্ট্ৰিক্টলৈ আহিলোঁ নামপং বুলি কয় লিডু হৈ যাব লাগে তাতো থাকিলোঁ 4 বছৰমান তাৰপিছত দিল্লীলৈ ট্ৰান্সফাৰ হ'ল 1985 তাৰপিছত আৰু ইয়াতে আৰু ল'ৰা তিনিটা আমাৰ তেতিয়াতে সৰু সৰু আছিলে আপুনি ধৰি লওক দিল্লীলৈ অহাৰ পাছত আপোনাৰ মানে তেনেকুৱা অসুবিধা পোৱা নাছিল নে আপুনি দিল্লীত থাকিব লাগিব মানে তেনে সেই পৰিৱেশ পাম নাপাম মানে পাইছিলোঁ প্ৰথমতে বহুত অসুবিধা মানে কি অৰুণাচলত বহুত সুবিধা আছিলে চব ফালৰ পৰা সা সুবিধা হেৰিবিলাক আছিলে মানে ইয়াত আহি দিল্লীত প্ৰথম আহি পেলাই কষ্ট হৈছিলে আমাৰ বহুত কোৱাৰ্টাৰ নাপায় ভাড়া ঘৰত আছিলোঁ তাৰপিছত আকৌ ভাড়া ঘৰো নিদিয়ে হেৰি লাগে মাছ মাংস খোৱা মানুহক নন ভেজ খোৱা মানুহক ভাড়া নিদিয়ে ইয়াৰ মানুহে তাৰপিছত সুধিব ভাড়া দিয়া হ'লে যে নন ভেজ খায় নেকি আপোনালোকে নন ভেজ খাওঁ তেতিয়াহ'লে নহ'ব তাৰপিছত তেনেকৈ কৰি 85ৰ পৰা এতিয়ালৈকে চলি আছে আৰু তাৰপিছত এতিয়া আমি কোৱাৰ্টাৰত থাকি আৰু
2002 নহয় দিল্লীলৈ আহিলোঁ কি দ্বাৰকালৈ আহিলোঁ হয় হয় তাত এখন আমাৰ অসমীয়া ছ'চাইটি প্ৰাগজ্যোতিষপুৰ বুলি অসমীয়া মানুহে বনোৱা তাতে বুক কৰিলোঁ ঘৰো পালে এতিয়া ইয়াতে আৰু খুৰাৰ তিনিজন ল'ৰাই ইতিমধ্যে প্ৰতিষ্ঠিত তেওঁলোক বিভিন্ন বিভাগত ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে তেওঁলোকে ক'ত কি কৰি আছে মই খুৰাৰ পৰা জানিব বিচাৰিম তিনিজন ল'ৰাই প্ৰতিষ্ঠিত কিন্তু মই জানো যদিও মই সেইটো খুৰাৰ মুখেৰে জানিব বিচাৰিছোঁ কথাটো মোৰ ডাঙৰ ল'ৰা হ'ল প্ৰাঞ্জল এনে ঘৰত জোনটি বুলি মাতোঁ সি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ পৰীক্ষা দি পেলাই সি পাইছিলে তাৰপিছত সি ডানিক্স কেডাৰ পালে ডানিক্স কেডাৰত দিল্লী আন্দামান নিকোবৰ লাক্ষাদ্বীপ আদি ঠাইত মানে পষ্টিং হয় আৰু তাৰে বেছিভাগটো দিল্লীত হ'ব লাগে কিন্তু সি এতিয়ালৈকে লাক্ষাদ্বীপত থাকিলে 3 বছৰমান তাৰপিছত এতিয়া সি আকৌ 2.5 বছৰ 3 বছৰ দিল্লীত থকাৰ পিছত সি ADM পোষ্টত আছিল ইয়াৰ পৰা আকৌ ট্ৰান্সফাৰ হৈ গ'ল দমন গোৱা দমন দিওঁ বুলি যিটো কৈছিলে তাৰে গোৱাটো আঁতৰি গ'ল দমনটো থাকি গ'ল দমন দিওঁ দাদৰা নগৰ হাভেলি সেই তাত সি আছে সি ষ্টেট কেডাৰৰ নিচিনা বস্তু সেইটো কিন্তু দে আৰ ফ্ৰম ডানিক্স কেডাৰ আচ্ছা এতিয়া তাত সি আছে হি ইজ ডিউ ফৰ ট্ৰেন্সফাৰ অলছ' and he is due for promotion also. Okay. But next his posting will be hope so he will be in the deputy commissioner rank. Okay. He should be. আচ্ছা সেইটো হ'ল তাৰ এইটো অল ইণ্ডিয়া ছাৰ্ভিচত ইয়াৰ পিছত যদি IAS নমিনেশ্যন পায় তেতিয়া সেইটো আগমুট কেডাৰ বুলি কয় সেইটো অৰুণাচল গোৱা মিজোৰাম আৰু ইউনিয়ন টেৰিটৰী এইবিলাকত পষ্টিং হ'ব তেতিয়া আগমুটত হ'লে অলপমান স্প্ৰেটো আৰু অলপমান ডাঙৰ হৈ যায় 2 নম্বৰ সি এতিয়া তাতে আছে 2 নম্বৰটোতো প্ৰান্তিক এনেই ঘৰত আমি মাইনা বুলি মাতোঁ সি ল' পাছ কৰিলে গুৱাহাটী ইউনিভাৰ্চিটি দিল্লী ইউনিভাৰ্চিটিৰ পৰা দিল্লী চেণ্ট্ৰেল কেম্পাছ যিটো বুলি কয় ইউনিভাৰ্চিটিৰ মেইন কেম্পাছৰ ভিতৰত যিটো ল' চেণ্টাৰ তাৰপৰা সি কৰিলে সি তাত LLB কৰি থাকোঁতে চাৰ্টিফিকেট কোৰ্চ কৰিছিলে কিবা এই হেৰিয়াৰ ওপৰত মানে কোম্পানী ল' টাইপত মানে সি কৰি পেলাই গতিকে এতিয়া সি কৰ্পৰেট ছেক্টৰৰ কৰ্পৰেট লত কৰিলে কৰাৰ পিছত সি এতিয়ালৈকে 10-12 বছৰৰ ভিতৰত 2-3টা কোম্পানী সলাই পেলাই প্ৰেজেণ্টলি সি খৈতান বুলি এটা কাম কৰি আছে নাও হি ইজ এ ৰেংক ইজ পাৰ্টনাৰ মানে ল' ফাৰ্মত পাৰ্টনাৰ হোৱা মানে ইজ অলমষ্ট মানে মালিকৰ নেক্সটতে সি তাত কৰি আছে থাৰ্ডটোতো হেৰি ডাক্তৰে তাৰ নাম সি হ'ল কপিল হাজৰিকা ডক্টৰ কপিল হাজৰিকা সি MBBS কৰিলে শিলচৰ মেডিকেল কলেজৰ পৰা তাৰপৰা আহি পেলাই গুৱাহাটীৰ পৰা সি ফাৰ্মাকলজি MD কৰিলে ফাৰ্মাকলজি MD কৰাৰ পিছত এই চাকৰিত ইয়াতে সোমাল এখন প্ৰাইভেট ইউনিভাৰ্চিটি আছে SGT ইউনিভাৰ্চিটি বুলি কয় গুৰু গোবিন্দ সিঙৰ নামত তাতেই কাম কৰিছে এই 10 প্ৰফেচাৰ হৈ পেলাই সোমাইছিলে সোমোৱাৰ পিছত এতিয়া এছ'চিয়েট প্ৰফেচাৰ হৈছে আৰু এতিয়া কাম কৰি আছে খুৰা কওকচোন এই আপুনি অৰুণাচলৰ পৰা সেইখিনি সময়ততো অৰুণাচলৰ যাতায়াত একদম বেয়া আছিলে কেনেকৈ আহিছিল মানে কৈছিল তেতিয়া আমাৰ গাঁৱৰ পৰা তেনেকৈ ৰজনীদা আছিল বুলি আমি জানো তেজপুৰত আছিলে লগ পাইছিল বুলি এসময় কওকচোন কথাখিনি অকণমান জানিব বিচাৰিম সময়ৰ কথাটো মই যেতিয়া অৰুণাচলৰ আজিকালি কয় আগতে সেই সময়ত আছিলে নেফা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি কামেং ডিষ্ট্ৰিক্টৰ ছাব ডিভিজন আছিলে চেপ্লা বুলি কৈছিলে লাষ্টৰ নামটো বদলাই চেপ্পা কৰিলে চেপ্পাৰ ভিতৰৰ গাঁৱত মোৰ পষ্টিং আছিলে গতিকে মই তেজপুৰ হৈ যাব লাগে মই যোৱাৰ আগতে
তাতে গম পালোঁ ছিকিউৰিটি কমিশ্যনাৰ অফিচ এটা আছিলে, ছিকিউৰিটি কমিশ্যনাৰ অফ অৰুণাচল প্ৰদেশ, কিন্তু জেগাটো আছিলে তেজপুৰৰ পাৰ্বতী নগৰ। তাতে মই হেৰিয়াক ছিকিউৰিটি কমিশ্যনাৰক লগ ধৰিলোঁ, লগ ধৰোঁতে তেওঁ ক'লে এনেকৈ যাব লাগিব। তাৰপিছত মই সেই ৰেষ্ট হাউচ বুলি এখন হোটেল আছিলে, তাতে আহিলি অৰুণাচললৈ বা তেতিয়া নেপালে যোৱা মানুহবিলাক তাতে থাকে। তাতে 2 ৰাতি 3 ৰাতিমান থকাৰ পিছতে মই ৰজনীগড়াৰ ঘৰলৈ ফুৰিবলৈ গ'লোঁ ডেকাৰ গাঁও। ডেকাৰ গাঁৱত ফুৰিবলৈ গ'লোঁ। যাওঁতে তাতে নৱহঁতক লগ পালোঁ। তেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক সৰু, হেৰি ৰজনীদাৰ ছোৱালী তেতিয়া মানে এই হেৰি আৰু 10-12 বছৰীয়া এনেকুৱা। তেওঁলোকৰ ঘৰত মই প্ৰায় এসপ্তাহমান থাকি পিছত যেতিয়া অৰুণাচল নেপাল চেপালৈ যোৱা গাড়ী বন্দবস্ত হ'ল আৰু তাতে লগ পালোঁ। লাকিলি এজন ডাক্তৰ আছিলে, তেওঁ মেডিকেলৰ কিবাকিবি বস্তু কিনিবলৈ আহিছিলে। পিছত গোটেই বস্তু ভৰাই লৈছে আৰু আগত আমি দুটা বহি পেলাই গৈছোঁ। আৰু সেইটো জাৰ্ণিও মোৰ মনত আছে। চাৰিদুৱাৰ হৈ পেলাই সেইফালে যাবগৈ লাগে তেজপুৰৰ পৰা গৈ ভালুকপুং পাৰ হৈ ভালুকপুঙতে পাহাৰত সোমাই মানে ভালুকপুঙলৈকেতো প্লেইন, তাৰ ওপৰখিনি পাহাৰৰ মাজে মাজে গৈ তেতিয়া আমি ৰাতি গৈ আছোঁ। ঠিক ৰাতি 12টামান বজাত এখন ঠাইত এখন চাহৰ দোকানত আমি চাহ খোৱা মনত আছে। সেইখন কেৰেলীয়া মানুহে চলাই আছোঁ। আচ্ছা, তেনেকুৱাকৈ তাৰপৰা গৈ পেলাই চেপা ৰাতি গৈ থাকোঁতে আমি 2-2:30 বজাত গৈ পেলাই বানা বুলি এখন ঠাই আছে, তাত পালোঁ। বানাখনৰ পৰা পাৰ হ'ব লাগে এখন নদী, তালৈকে গ'লোঁ। তাৰপিছত সেই সময়ত নদীখনৰ ওপৰেদি গাড়ীখন চলাই নিব পাৰে। আচ্ছা, আচৰিত কথা এইটোৱে যে পানী যেতিয়া কম থাকে তাৰ ওপৰেদি গাড়ীখন চলাই যাব পাৰে। যেতিয়া পানী বেছি হয় তেতিয়া সেইফালেদি গাড়ী আহিব নোৱাৰে। তেতিয়া আকৌ ৰ'পৱে আছিলে, ৰ'পৱেদি পাৰ হ'ব লাগে। তেতিয়া গৈ চেপাত সোমালোঁ। আৰু চেপাটো মই গৈ পোৱাৰ পিছত প্ৰায় এমাহমান তাতে থাকিলোঁ। থাকোঁতে পিছত মোৰ যি ঠাইত পষ্টিং তালৈ মানে অফিচিয়েল ষ্টেজ হ'ল 3টা। এদিনত মানে 12-14 কিলোমিটাৰ খোজকাঢ়িব লাগে। তাৰপিছত তাত ৰেষ্ট কেম্প থাকে, ৰেষ্ট কেম্পত থাকিব লাগে। ৰেষ্ট কেম্প মানে কি, এনেই বাঁহ বেতৰ ঘৰ আৰু জাষ্ট মানুহ বাহিৰলৈ মানুহ দেখিয়ে থাকে এনেকুৱা। তাত থাকি বাঁহৰ চাঙৰ সৈতে বিচনা বনোৱা থাকে, তাতে নিজৰ বিচনা খুলি মেলি তাতে শুব লাগে। তাৰপিছত এটাই ভাল আছিলে যে লগত হেল্প কৰিবৰ কাৰণে পিয়ন জাতীয় কোনোবা 1 বা 2টা থাকে আৰু আমাক নিবৰ কাৰণে বস্তুবিলাক কঢ়িয়াই নিবৰ কাৰণে ট্ৰাংকেই হওক বা বেলেগ বাকচেই হওক, খোৱা বোৱা বস্তু সেইবিলাক লৈ পেলাই আমি যাব লাগে। হেণ্ডশ্বেক কৰিব নাপায়, ৰ'বা মই কৰিছোঁ আৰু ডাক্তৰ ৰ'বা, মই এটা তোমালোকে অপেক্ষা কৰি আছিলোঁ আহিব বুলি পেলাই। তোমালোকে অপেক্ষা কৰি আছোঁ আহিবা বুলি পেলাই। ঠিক আছে বাৰু, হ'ব, তুমি ফ্ৰেছ হৈ লোৱা, তাৰপিছত কথা পাতিম। এয়া প্ৰাগজ্যোতিষপুৰ যিটো এপাৰ্টমেণ্ট বুলি আপোনালোকক মই কৈছোঁ, য'ত ডক্টৰ নিৰ্মল হাজৰিকা দিল্লীৰ এই দ্বাৰকাত থাকে, তাৰ চাৰিওফালৰ মই পৰিৱেশ দেখাইছোঁ। ইয়াতে A ব্লক, B ব্লক, C ব্লক আছে, এইকেইটাতে আছে ধুনীয়া এপাৰ্টমেণ্ট। আৰু তাৰ মাজত এখন ধুনীয়া পাৰ্ক, ছাত্ৰ ছাত্ৰী, ল'ৰা ছোৱালী সকলোৱে যাতে অলপ সময়ৰ কাৰণে, বয়সস্থ মানুহ সকলোৱে যাতে অকণ ৰিফ্ৰেছমেণ্ট কৰিব পাৰে, অকণ শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে পাৰ্কখন বনাই থোৱা আছে। বৰ ধুনীয়া পৰিৱেশ লাগিছিল এই প্ৰাগজ্যোতিষ এপাৰ্টমেণ্টৰ পৰিৱেশটো। মই আপোনালোকক তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ। মোৰ ল'ৰাই অকণমান ইয়াতে দৌৰা ধপা কৰিছে, দৌৰা বুলি কৈছে, গুড বয়।
সেই 19 শতিকাৰ সেই 70 দশকতে বগৰীগুৰিৰ দৰে এখন সাধাৰণ গাঁৱৰ পৰা আহি মেডিকেল ছায়েন্স পঢ়ি ডাক্তৰ বুলি নিজকে পৰিচয় দি এসময়ত অৰুণাচল প্ৰদেশ আৰু তাৰপিছত আহি লৈ পেলাই দিল্লীৰ দৰে ঠাইত চিকিৎসা সেৱা আগবঢ়াই এতিয়া অৱসৰপ্ৰাপ্ত হোৱা আমাৰ মৰমৰ খুৰা বগৰীগুৰিৰ নিবাসী সময়ৰ এতিয়াও হাড়ে মজুৱে বগৰীগুৰিৰ মানুহৰ দৰে হৈ আছে ডাক্তৰ নিৰ্মল হাজৰিকা খুৰী আৰু তেওঁৰ 3জন সুযোগ্য সন্তান যি নিজে নিজে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে বিভিন্ন পদবীত বিভিন্ন স্থানত তেওঁলোকে নিজৰ পৰিচয় দিছে আৰু তেওঁলোকৰ সকলো মনৰ কথা জানি আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ এই কথাখিনি আপোনালোকে বা এই দৃশ্যসমূহ বা এই কথাবোৰ আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল আৰু আশা ৰাখিছোঁ মই আপোনালোকক আমাৰ অঞ্চলৰ পৰা প্ৰতিষ্ঠা হোৱা ভাৰতৰ বিভিন্ন প্ৰান্তত থাকি নিজকে প্ৰতিষ্ঠা কৰা বিভিন্নজনৰ বিষয়ে চেনেল যোগে মই জনাবলৈ যত্ন কৰিম চ' সকলোকে গুড বাই গুড নাইট हाँ जी